বিজি ব্লগাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম। আৰু আজি আমি যাব ওলাইছো বিহৰা, মোৰ নিজৰ মামাৰ ঘৰলৈ। আৰু বিহৰা কিয় যাম জনাই দিছো। আপোনালোকে বোকাখাত আহে, বোকাখাতৰ ৰাস্তাইদি পাৰ হৈ যায়, এটা কথা শুনিব পাৰিছে যে বোকাখাতৰ পেৰা খুব বিখ্যাত। কিন্তু এই পেৰা বনাওতে কিমান কষ্ট হয়, কেনেকৈ বনোৱা হয়, কি পদ্ধতিৰে বনোৱা হয়, এই সকলোখিনি কথা আজি জানিম। তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু তাত আপোনালোকে গম পাব যে বোকাখাতৰ বিখ্যাত পেৰা কেনেকৈ বনোৱা হয়, কি পদ্ধতিৰে বনোৱা হয়, কিমান কষ্ট থাকে ইয়াৰ পাছফালে। সেই সুস্বাদ পেৰাৰ বিষয়ে সকলোখিনি তথ্য জানিবৰ কাৰণে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিউয়াৰ্স, আমি বৰ্তমান আহি পালোঁ মামাহঁতৰ ঘৰ আৰু মামাহঁতৰ ঘৰ দেখুৱাই দিছোঁ এবাৰ। মামীহঁতক চিনাকি কৰাই দিম। মামাহঁতৰ ঘৰ। ভিউয়াৰ্স, এয়া আমাৰ মাজু মামী। মামী হাই কৰি দিয়ক। মামা নাই, মামা গাখীৰ আনিব গৈছে। ইয়াত যিবোৰ গাখীৰৰ সামগ্ৰী বনোৱা হয় তাৰ বাবে গাখীৰবোৰ বেলেগ ঠাইৰ পৰা অনা হয়। কুৰুৱাবাহী, ৰজাবাৰীৰ ফালৰ পৰা গাখীৰবোৰ কালেকশ্যন কৰি আনে। মামাহঁতে খুব ৰাতিপুৱা ওলাই যায় গাখীৰবোৰ আনিবলৈ। মামাহঁত অহাৰ পাছত মামাহঁতৰ লগতো চিনাকি কৰাই দিম আৰু দেখুৱাম। আমাৰ মামী তিনিজনী। সৰু মামী কিবা কামত ওলাই গৈছে বোকাখাতলৈ, ডাঙৰ মামীও তেজপুৰ গৈছে কিবা কামত তেওঁৰ ল'ৰাৰ লগত। তো ব'লক দেখুৱাওক কি পদ্ধতিৰে বস্তুবোৰ বনোৱা হয়। ডাঙৰ ভাতি ঘৰ এটা আছে, ভাতি ঘৰ এটাত বস্তুখিনি বনোৱা হয়। মামা নাই, মামা আহি পাব 12টা-1টা মানত আহি পাব। এয়া গাখীৰখিনি এনেকৈ ইয়াত গৰম কৰা হয় গাঁৱৰ পৰা লৈ আনি। এয়া গাখীৰখিনি গৰম কৰি থৈছে। বৰ্তমান মামা গাখীৰ আনিব যোৱাৰ কাৰণে আমাৰ দেউতাই লাগি আছে কামত। এয়া আমাৰ দেউতা। ভিউয়াৰ্স, এয়া মামা গাখীৰ লৈ আহিছে, এনেকৈ বাইকত লৈ উঠাই গাখীৰবোৰ আনে ড্ৰামত কৰি। এয়া মাজু মামা। এনেকৈ গাখীৰত পেৰা বনাবৰ কাৰণে গাখীৰবোৰ উতলাই শুকাই দিয়া হয়। প্ৰচেছটো অলপ সময় লাগে, প্ৰায় 2-2.5 ঘণ্টামান লাগিব। 2 ঘণ্টামান লাগিব। একেবাৰে যেতিয়া শুকাই যাব তাৰপাছত দেখুৱাই আছোঁ। ভিউয়াৰ্স, আমাৰ সৰু মামা বৰ্তমান আহি পাইছে ঘৰত আৰু এয়া পনীৰ বনাই আছে। পনীৰৰ কাৰণে কামখিনি কৰি আছে। এয়া সৰু মামা। মামাৰ নাম অজয় ঘোষ। মই মামাৰ পৰা জানিব বিচাৰিম এই ব্যৱসায়ৰ লগত জড়িত মামাৰ কিমান বছৰ হ'ল। মামা, আপোনাৰ কিমান বছৰ হ'ল এই ব্যৱসায়ৰ লগত জড়িত? মোৰ প্ৰায় 15 বছৰ। 15 বছৰ। মামাই প্ৰায় 15 বছৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত আছে। আৰু এই গাখীৰখিনি আপুনি ৰাতিপুৱা কেইটা বজাত ওলাই যায় বাৰু আনিবলৈ? মই ৰাতিপুৱা 7টা বজাত ওলাই যাওঁ ঘৰৰ পৰা। 9টা বজাত, 8:30-9টা বজাত গধূলি পাওঁ। তাৰপৰা গাখীৰ কালেকশ্যন কৰি গৰু আৰু ম'হ। আৰু মামা এঘৰৰ পৰা নহয়, মই জনামতে মই সৰুৰ পৰা পাইছোঁ মামাই কমচে কম 1-1.5 ঘৰৰ পৰা গাখীৰবোৰ কালেকশ্যন কৰে। প্ৰায় 40-45 লিটাৰ গাখীৰ আগত চাইকেলত আনিছিলে, কিন্তু এতিয়া মামা অলপ দিন আগত বাইক লৈছে, এতিয়া বাইকত আনে। কামখিনি সোনকালে হোৱাৰ কাৰণে এতিয়া বাইকটো খুবেই প্ৰয়োজন হৈছিলে। তাৰ কাৰণে বাইকটো হোৱাৰ পাছত কামখিনি সোনকালে হয়, গাখীৰখিনি সোনকালে কালেকশ্যন কৰিব পাৰে, আনি বেছিকৈ কাম কৰিব পাৰে। তো মামাৰ পৰা মই জানিব বিচাৰোঁ যে পেৰা হোৱালৈকে কিমান কষ্ট হয়, মানে গাখীৰ অনাৰ পৰা লৈ পেৰা বনোৱালৈকে কিমান কষ্ট হয়? কষ্টটো বহুত কষ্টই হয়।
গাখীৰ কালেকশ্যন কৰিব লাগে, আনি পেলাই আকৌ ঘৰত গাখীৰ গৰম কৰিব লাগে, গৰম কৰি আকৌ মাৱা বনাব লাগিব, মাৱাৰ পৰা আকৌ তাত চেনি দি পেলাইহে পেৰা হ'ব। সেই চেনি দি ঘুটিত নমাই তাৰপিছত আকৌ পকাব লাগে। এই জুইৰ ওচৰত বহি গাখীৰ আনি মাৱা বনাই খুব কষ্ট হয় এইবোৰ। মানুহে পেৰা খায়, কিন্তু পেৰাৰ পাছফালৰ মই কথাখিনি কৈছোঁ, পেৰা বনাওঁতে কিমান কষ্ট হয় মামাই বৰ্ণনা কৰিছে। যে ৰাতিপুৱা 7টা বজাতে ওলাই যাব লাগে, মানুহৰ ঘৰে ঘৰে গৈ গাখীৰবোৰ কালেকশ্যন কৰিব লাগে। কালেকশ্যন কৰি আনি আকৌ তেনেকৈ নোখোৱা নোবোৱাকৈ দুপৰীয়া গাখীৰখিনি ফাটি যাব, যদি সময়মতে তেনেকৈ গৰম কৰি নলয়, ফাটি যোৱাৰ মানে ভয় থাকে। তাৰ কাৰণে গাখীৰবোৰ গৰম কৰিয়ে প্ৰচেছখিনি মানে আৰম্ভ কৰি দিয়ে। তো তেনেকৈ এয়া মই দেখাইছোঁ, গাখীৰখিনি এনেকৈ গৰম কৰি থকা হয়। গৰম কৰি কৰি শুকাব, এইটো কমচে কম 2 ঘণ্টামান সময় লাগিব। শুকোৱাৰ পাছত মাৱা হ'ব। এইটো মানে ডাঠ এটা পদাৰ্থ হৈ যাব, ডাঠ হৈ যাব বস্তুটো, মাৱা বুলি কয় যাক। মাৱা হোৱাৰ পাছত তাত চেনি মিশ্ৰণ দি তাৰ পাছত পেৰাবোৰ হাতেৰে পকাই পকাই বনোৱা হয়। পেৰাটো কেনেকৈ বনাই মই দেখুৱাম বাৰু। এতিয়া বৰ্তমান দেখাইছোঁ গাখীৰবোৰ কেনেকৈ উতলাই গৰম কৰি শুকোৱা হয়। আৰু আমাৰ 3জন মামা এই গাখীৰৰ ব্যৱসায়ৰ লগতে জড়িত, আৰু 2জন মামা আছে, তেওঁলোকেও কাম কৰি আছে। তেওঁলোকৰ এনেকুৱা ভাতিঘৰ আছে, তাত গাখীৰ বনায়। ইয়াত পনীৰো বনোৱা হয়, দৈও বনোৱা হয় মামাহঁতৰ ঘৰত। মই আকৌ পাৰিলে নেক্সট ব্লগত মই পনীৰ কেনেকৈ বনায় সেইবোৰ দেখুৱাব চেষ্টা কৰিম, আৰু দৈ কেনেকৈ বনায় সেইবোৰ দেখুৱাব চেষ্টা কৰিম। গাখীৰখিনি প্ৰায় শুকাই আহিছে, আৰু কিছু সময়ৰ পাছত ইয়াত চেনি দিয়া হ'ব। চেনি মিক্স কৰি ইয়াক পেৰাৰ মানে যিটো আগৰ পৰ্যায় সেইখিনিলৈকে অনা হ'ব। আগৰ ভিডিঅ'টোত চাব পাৰিছিলে কিমানখিনি গাখীৰ আছিল, এতিয়া কমি আহিছে গাখীৰখিনি, শুকাই আহিছে গাখীৰখিনি। ভিউৱাৰ্ছ দেখিব পাৰিছে গাখীৰখিনি মাৱালৈ পৰিৱৰ্তন হৈছে, আৰু ইয়াত এতিয়া চেনিটো মিক্স কৰি দিব। চেনিটো ভালকৈ মিক্স কৰিব। পেৰা বনাবলৈ চেনিটো লাগিবই, চেনি নহ'লে পেৰা নহ'ব। এইখিনি কিছু সময় মিক্স কৰা হ'ব। এইখিনি মিক্স কৰি ইয়াক জুইৰ পৰা নমুৱাই অলপ ঠাণ্ডা হ'বলৈ দিয়া হ'ব। তাৰপাছত ইয়াক হাতেৰে পকাই পেৰা বনাব। এই প্ৰচেছখিনি দেখুৱাম। চ' ভিউৱাৰ্ছ দেখিব পাইছে, কেৰাহীৰ পৰা নমাই এনেকৈ ডাঙৰ যতন এটাত মাৱাখিনি চেনি মিক্স কৰা যিবোৰ মাৱা ঠাণ্ডা কৰি লোৱা হৈছে, আৰু এনেকৈ পাক দি হাতেৰে এয়া পেৰা, ইয়াকে কয় বোকাখাটৰ পেৰা। মানুহে কয় বোকাখাটৰ পেৰা বহুত ফেমাছ, বিহৰা পেৰা বহুত ফেমাছ। এইবোৰে পাছত গৈ দোকানত চেল হ'ব, দোকানত গৈ দি আহিব এইখিনিয়ে। চাব পাৰিছে। আৰু শেষত আমি আজি বিহৰাৰ মামাহঁতৰ ভাতিঘৰৰ পৰাই ভিডিঅ'টো শেষ কৰিম। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, যদি আপোনালোকৰ বিবাহ সকামৰ কাৰণে গাখীৰৰ যিকোনো ধৰণৰ মিঠাই, দৈ বা পনীৰৰ যদি আপোনালোকৰ আৱশ্যক হয়, তেন্তে মই ডিছক্ৰিপশ্যনত ফোন নম্বৰ আৰু এড্ৰেছ দি দিম। আপোনালোকে তাত কণ্টেক্ট কৰি মামাৰ লগত কথা পাতি বস্তুখিনি আগতীয়াকৈ এডভান্স দি ল'ব পাৰিব। ধন্যবাদ।